हेलो फ्रेंड्स, वेलकम टू माय चैनल डी ब्लॉग। आज এটা নতুন আৰু ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ মই এইখন সাৰ্ভিসিঙৰ কাৰণে। এইটো আজি অলপ অসুবিধা হৈছে, মই এখন হাতেৰে গাড়ী চলাই আছোঁ, এখন হাতেৰে ভিডিঅ' বনাই আছোঁ, মানে কেমেৰা লোৱা অসুবিধা হৈ আছে। ৰাস্তা বনাই আছে, চাব পাৰে। এতিয়া বেছি ভিডিঅ' কৰিব নোৱাৰিম চাগে, জাম হৈ যাব, জাম আছে আগৰ দিনা। মই তাতে গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। এইটো আহি গ'লোঁ ৰয়েল ৰাইডাৰ্ছ। এইটো গাড়ীবোৰ চাই কেনেকৈ ধুনীয়া কৰিছে, ভালে লাগিছে। দি দিলোঁ গাড়ী আছে, ৰাস্তা বনাই আছে, এনেধৰণে বনাই আপোনালোকক দেখাব চেষ্টা কৰিম। পেলাই থৈ গৈছে, এখন সমান কৰি যাই আছে, এখন পেলাই থৈ গৈছিলে, এখন সমান কৰি যাই আছে, আৰু এনেকুৱা কেইখনমান আছে আগৰ পিনে। যিমান আগবাঢ়িলে চাওঁ শ্ব'ৰুম চাওক, ধুনীয়া কৰি ৰাখিছে গাড়ীবিলাক, এটা লাইন কৰি ৰাখি দিছে। এক্টিভা ডিঅ' নতুন নতুন আহিছে। এইফালে গৈছোঁ, মানে এইফালে ৱাশ্বিং কৰা এইটো দেখাই দি আছোঁ। ইয়াৰ পৰা ইয়ালৈকে আছে, তাৰ পৰা ইয়ালৈকে আছে, গোটেইখিনি লৈ লৈছে ৰয়েল ৰাইডাৰ্ছে। আগতে দুটা আহি আছিল, এতিয়া গোটেইখিনি লৈ লৈছে। ইয়াতে ৱাশ্বিং কৰা হয়, চাওক। এইফালে পৰা চাওক, এতিয়া এক্টিভা, বাকীবোৰ এক্টিভা ডিঅ' আছে, বেছি নাই। হৈ গ'ল মোৰ এখন ৱাশ্বিং হৈ গ'ল বহুত দেৰি লগালে। মোটামুটি 10:30-11টামানত দিছিলোঁ, এতিয়া দুপৰীয়া 3:30 বাজিলে, এতিয়া দিলে। বহুত বেয়া হৈছিল গাড়ীখন, বহুত ঠিক কৰিব লগা হ'ল, সেইটো কাৰণে টাইম লাগি গ'ল। আৰু আহোঁতে অলপ দেৰি হৈছে, কাৰণ মোৰ 9 নম্বৰত পৰি গৈছিল, সেইটো কাৰণে দেৰি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই আহিলোঁ, এতিয়া গৈ আছোঁ কামলৈকে। অলপ অসুবিধা হৈ আছে, এখন হাতেৰে চলাই আছোঁ, এখন হাতেৰে ভিডিঅ' বনাই আছোঁ। এতিয়া আহি গ'লোঁ আঠগাঁও ব্ৰিজ। ভিডিঅ' কৰিব নোৱাৰিলোঁ বেছি টাইম, চৰি, তাৰ কাৰণে অসুবিধা হয়। আজিলৈ এইখিনিতে, বাই বাই।